হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই গৈছোঁ ইফালে গৈছোঁ কেইটামান বস্তু আনিবলৈ ঘৰৰ গৰম কাপোৰ আনিব আছে আৰু কম্বল চম্বল এইবোৰ আনিব আছে ঠাণ্ডা দিন আহিলে যিহেতু। আৰু মই আজি ৰেপিডত যাম চাগে, তাতে মানে অলপমান গাড়ীৰ প্ৰব্লেম হয় সেইকাৰণে। তেনেহ'লে বলকচোন আজি ব্লগটো আৰম্ভ কৰোঁ আৰু মই কি বজাৰ কৰোঁ কি নকৰোঁ গোটেই ভিডিঅ'সমূহত দেখা পাই থাকিব। তেনেহ'লে বলক বজাৰলৈকে যাওঁ এতিয়া। আৰু গৈ আছোঁ এতিয়া লাহে লাহে কৰি, ইমান ধূলি বা। মই কমাৰ্চ হৈ পেলাই যাম, তাতে মই এখন চাহৰ দোকানত চাহ খাই যাম, য'ত তন্দুৰী চাই তাই মছলা চাই তাই বনাই আৰু লাহেকৈ আহি পালোঁ আৰু কমাৰ্চ। যেতিয়াই আহোঁ আৰু সেই চাহ দোকানখনত সোমাওঁ আৰু চানমাৰী ফ্লাইঅভাৰ তলত আছে। তো গৈ আছোঁ, আজি ছানডে হয়, খোলা আছে কি নাই নাজানো আৰু খোলা থাকিলে ভাল আছিলে। আৰু এইবোৰে হ'ল দোকান, এইখন হ'ল চিত্ৰাজিত বাছ আৰু চাহৰ দোকানখন সেইখন। কিন্তু মোৰ বেড লাক আজি মোৰ একেবাৰে বেড লাক, কাৰণ দোকানখন বন্ধ। এতিয়া বজাৰতে যাব লাগিব আৰু বেলেগ কিবা খাব লাগিব, কিন্তু ঠাণ্ডাৰ লগত চাহৰ কম্বিনেশ্যন বহুত ধুনীয়াকৈ মিলে। কিন্তু বেডলাক আজি বন্ধ। আহি এখন চাহৰ দোকান পালোঁ, চাহ নে কফি কি পায় এইখন, তো ইয়াতে খাব লাগিব আৰু য'ত খাবলৈ আহিছিলোঁ তাতেতো নাপালোঁ, তো ইয়াতে পাওঁ নেকি। মানে বহুত টোপনিও লাগিছে আৰু মানে চাহৰ মানে এটা মানে কি বুলি কয় এইটো, মানে লোভ লাগি আছে আৰু তেনেহ'লে খাই লওঁ কফি বা চাহ যি নাপাওঁ আৰু। ইয়াতে মছলা চাহ পায় আৰু ইয়াতে চাহ পায়, মছলা চাহ আৰু কিবা কিবি আছে, কি পায় আইটেমবোৰ চাই আছোঁ। চাই পায় মছলা চাই 25 আৰু ৰেগুলাৰ চাই 10। দাদা চাহ হ'ব, মছলা চাহটো। আৰু মই চাহ খাই ইমান ভাল পাওঁ, মানে দুকাপ একেলগত খাওঁ। মানে মই চাহ আৰু কফি খাই বহুত ভাল পাওঁ। আৰু ইয়াৰে কাপকেইটা অকণমান সৰু হয়, তো একাপ দি অলপ কম হৈ যায়, তো একাপ দি কাম চলি যায় আৰু। চাহ আহি গ'ল, মই খাওঁ টেষ্ট কৰি পেলাই। ঠিকে আছে, কিন্তু সেই তন্দুৰী চাইড নিচিনা নহয় আৰু, কিন্তু সেইটো নাই যিহেতু সেইটোতে কাম চলাই দিওঁ আৰু। চাহ খালোঁ, দুটা চাহ খাই কিনে ইমান পেট ফুল হৈ গ'ল আৰু। তো এতিয়া যাওঁ আৰু বজাৰত, সন্ধিয়াও হ'ল। আহি পালোঁ কলনী বজাৰত, গৈ আছোঁ আৰু এতিয়া। আৰু এটা কথা, ইয়াতে মানে বহুত কম প্ৰাইচত মানে বহুত ভাল কাপোৰ পায়, অলপমান বাৰ্গেনিং কৰিব লাগিব আৰু মোৰ পিছফালে চাওক জোতা আৰু এইবোৰ শ্বু কালেকশ্যন আৰু এইবোৰ চেণ্ডেলৰ প্ৰাইচ কিমান? 60 আৰু এইবোৰ ঘৰপৰা চেণ্ডেল 60 কৰি। এইবোৰ জেমছৰ কালেকশ্যন আৰু এইবোৰ জেকেট চুৱেটাৰ, বাচ্ছাৰ ঊলৰ কাপোৰ কি ধুনীয়া, সৰু বাচ্ছাৰ জেকেট আৰু এইবোৰ জেমছৰ আৰু গোটেই বজাৰটো। আৰু এইবোৰ হ'ল কম্বল, মই দেউতাৰ কাৰণে এখন কম্বল লৈ যাব লাগে। গোটেই কম্বলৰ কালেকশ্যন। এইবোৰ ছিংগল নে ডাবল? ডাবল, মোক এখন ডাবল কম্বল লাগে, তো চাই লওঁ। আৰু এখন বেডশ্বীট চাইছোঁ, এইখন 1250 কৈছে। পুৰাপুৰি 1 ৰাখিব আৰু নহয় আৰু কিবা কিবি ল'ম নহয়। এই ইনাৰ টাইপৰ যে অলপমান ভিতৰত যে পিন্ধে, এইটো জেন্টছৰ পিন্ধে লেডিছৰ পিন্ধে সেইটো। আৰু এটা বস্তু ল'ম মই, সেইটো চাৰ্টৰ তলত টি চাৰ্টৰ তলত যে স্পৰ্টিঙৰ তলত পিন্ধে ঠাণ্ডাত, দেউতাৰ কাৰণে লাগে। তো
তো দুটা ল'ব লাগিব মোৰ তাত হ'লে জেতাৰ হৈ যাব এগুলো 200 কত লাগে ঠিক আছে এইটো সাইডে দিব কেটা দিন সাইডে দিব মানে কিমান কি প্রাইস দাদা কিমান কি প্রাইস দিব প্রাইস রাখি দিন এটো ফটো হলো এটো হলো বড় না হয় হ্যাঁ এটো হলো দিছে বু চাই লও হয় নি ও মাৰ কাৰণে এটা নাইটি থৈছো এনেকুৱা গৰম কাপোৰৰ নাইটি ঠাণ্ডা আহিছে এনে নাইটি নিপিন্ধে মায়ে তথাপিও আৰু মই লৈ দিলে পিন্ধিব চাগে কিমান কে এইটো দাদা কিমান কে 200 টাকা বাপৰে 200 টকা কম নহ'ব অলপমান কম নহ'ব কম দি দিব 20 টাকা কম চিলাব লাগিব কাটিব লাগিব দাম দৰ কৰি ল'লোঁ এখন ব্লেংকেটখন 1000 ল'লে কমত নিদিয়ে আৰু আমি দাম কমালোঁ আৰু যেটাৰ এইবিলাক গৰম কাপোৰবিলাক 150কে মাৰ নাইটিটো 150 তো এইখিনি ল'লোঁ আৰু ওপৰৰ সেইটো ভাল লাগিছে তো চাওঁ মোৰ তাতে হয়নে নহয় মোৰ তাতে সৰু কাপোৰ নহয়ো তো পিন্ধি চাই পেলাইহে ল'ম প্ৰাইচটো হ'ব লাগে আৰু চফ্ট আছে পিন্ধিবলৈও ভাল তো পিন্ধি চাই লওঁ কিমান দাদা এইটো বা ইমান কমত পাই আপুনি 350 লগাইছে আৰু নাই বেলেগ কালাৰৰ এক পিছে শেষ অলপ আগত দেখিলো আজি 3 ভিতৰত আপোনাৰ তোমাক ৰেগুলাৰ বিকি আছে হ'ব লাগে মোৰ তাতে এইটো লৈ লওঁ আৰু কম নহ'ব দাদা অলপ এনে কেনে দাম কম দিয়ে হৈছে যে 200 পুরো বজাৰ হ'ল আৰু আজি দোকানীবোৰো মানে হাৰাশাস্তি হৈ গৈছে কাৰণ মই কাপোৰ লৈ অহা নাই তো সিহঁতে মোবাইল লৈ পেলাই কেমেৰাত ভিডিঅ' কৰিব লগা হৈছে মোৰ লগত তো যিয়ে নহওক কাপোৰ চাপোৰ ল'লোঁ এতিয়া মই অলপমান মাংস ল'ম ঠাণ্ডা ঠাণ্ডা বতৰ যিহেতু পাৰ মাংস খাব মন গৈ আছে বহুত দিনৰ পৰা তো এতিয়া মই পাৰ মাংস দোকানত গৈ আছোঁ আৰু ইয়াতে ধুনীয়া ধুনীয়া কুৰ্তিছো পায় এইবোৰ কুৰ্তিছো আৰু এইবোৰ জামচা জেগাত আৰু মই চব্জি মাৰ্কেটত আহিছোঁ অলপমান চব্জি লৈ যাওঁ আৰু ইয়াতে বহুত ডাঙৰ চব্জি মাৰ্কেট আছে আৰু বহুত কম প্ৰাইচত ইয়াতে চব্জি পায় আৰু মানে বাহিৰত কৰি ইয়াতে অলপমান দামটো কম আৰু কিন্তু বহুত হালা ইয়াতে আলু কিমান আছে দাদা এইটো হ'ল নতুন আলু দিয়কচোন কিলো দিব কেনে কিমান কে দিছে বেগন দিয়কচোন আৰু অকণমান মছলা লৈ লওঁ মছলা দোকানৰ পৰা মাংস দোকান আহি পালোঁ তো ইয়াৰ পৰা মই পাৰ ল'ম আৰু চাপা টাপা কৰি লৈ যাব লাগিব ইয়াৰ পৰাই কাৰণ ঘৰততো আমাৰ বহুত অসুবিধা হয় পাৰ যোৰা কিমানকৈ দিছে বা দাম বাঢ়িলে নেকি দিয়কচোন দুটা চাপা টাপা কৰি দিব মাংসটো ল'লোঁ আৰু মজাকৈ ঘৰত যাই পেলাই বনাই খাব লাগিব আৰু